Hi everyone, welcome to my YouTube channel Mansi Love Kitchen. কি খবৰ আপোনালোকৰ ভালনে? আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি পটলৰ ৰেচিপি আৰু বহুত সিম্পল হয়, ঘৰত থকা বস্তুৰে বনাব পাৰি। তেতিয়াহ'লে বলক দেৰি নকৰো, ভিডিঅ'টো আৰম্ভ কৰো বলক। ইয়াতে দুটা ডাঙৰ সাইজৰ পিয়াজ আছে, সৰুকৈ কাটি লৈছো, আৰু ইয়াতে মিডিয়াম সাইজৰ পিয়াজ আছে দুটা, আৰু এটা বিলাহী আছে, এইখিনিও মিক্সিত পিছি লৈছো, আৰু ইয়াতে আছে বগা সৰিয়হ আৰু আদা নহৰু, এইখিনিও পিছি লৈছো মিক্সিত, আৰু এইফালে আছে মোৰ স্পাইচিখিনি, এইখিনি হৈছে পাঁচফোৰণ, এইখিনি হৈছে জিৰা পাউডাৰ, এইখিনি হৈছে ধনিয়া পাউডাৰ, এইখিনি হৈছে চিকেন মছলা, আৰু এইখিনি হৈছে ৰেড চিলি পাউডাৰ, আৰু এইখিনি নিমখ হালধি এইখিনি লাগিবই। এতিয়া মই পটলকেইটা কাটি দেখুৱাম কেনেকৈ কাটিব লাগে। ইয়াৰে এভাগ মই এনেকৈ উলিয়াই লৈছোঁ, এনেকৈ উলিয়াই লৈছোঁ এভাগ, যাতে ভিতৰত থকা গুটিখিনি মই উলিয়াই দিব পাৰোঁ। এনেকৈ ভিতৰত থকা গুটিখিনি মই উলিয়াই দিম। এনেকৈ মই গোটেইকেইটা পটল কাটি ল'ম। এতিয়া মই গোটেইখিনি পটল কাটি ল'লোঁ, আৰু নিমখ আৰু হালধিৰে 2 মিনিট টাইম মই মেৰিনেট কৰিলোঁ। আৰু এটা কথা, পটলৰ যিখিনি ভিতৰৰ বস্তু মই উলিয়াইছিলোঁ সেইখিনি পেলাই দিব নালাগে, চব্জি বা ভাজি বনালে তাত ইউজ কৰিব পাৰিব এইখিনি। আৰু কেৰাহীটো বহাই দিম, কেৰাহীটো মই গৰম হ'ব দিম। এতিয়া মোৰ কেৰাহীটো গৰম হৈছে, এতিয়া মই ইয়াত দিম খাটি সৰিয়হ তেল, তেলখিনি গৰম হৈছে। এতিয়া মই ভাজি ল'ম, মই যিখিনি পটলৰ ভিতৰত ষ্টাফিং হিচাপে ব্যৱহাৰ কৰিম সেইখিনি মছলা, পিঁয়াজখিনি দি ল'ম, আৰু পিঁয়াজখিনি মই তেতিয়ালৈকে ভাজিম যেতিয়ালৈকে গল্ডেন নহয়। পিঁয়াজখিনি অলপ গল্ডেন হৈছে, এতিয়া মই ইয়াত দিম পিচি থোৱা সৰিয়হ আৰু আদা নহৰু পেষ্ট, বেছি নিদিওঁ, মই ইয়াতে এচামুচ দিম। এতিয়া মই ইয়াতে দিম স্পাইচিখিনি, অলপমান নিমখ দিম, অলপমান দিম, কাৰণ পিছত আৰু নিমখ দিবই লাগিব। হালধি দিম অলপমান দিম জিৰা পাউডাৰ, অলপমান দিম ধনিয়া পাউডাৰ, অলপমান চিকেন মছলা, অলপমান ৰেড চিলি পাউডাৰ, হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিম। এতিয়া মই এইখিনি নমাই ল'ম আৰু অলপমান টাইম ঠাণ্ডা হ'ব দিম। এতিয়া মই ষ্টাফিংখিনি ভৰাই দিম, এনেকৈ ল'ম, লৈ পেলাই চামুচেৰে
এইখিনি ষ্টাফিং ভৰোৱা হৈ গ'ল। এতিয়া মই এইখিনি ফ্ৰাই কৰিম, বেছি নকৰোঁ, এনে অলপ অলপ ফ্ৰাই কৰিম। ইয়াতে এতিয়া মই আৰু অলপ তেল দিছোঁ, সৰিয়হ তেল। এইখিনি গৰম হ'ব দিম। এতিয়া মই পটলখিনি ফ্ৰাই কৰিম। লৰাই আছোঁ মই। এতিয়া এইখিনি মোৰ হৈ গ'ল, এতিয়া নমাই ল'ম। এইখিনি মই নমাই দিলোঁ। এতিয়া মই এইখিনি ভাজি ল'ম। এতিয়া ইয়াত দিম এইখিনি পেষ্ট, আদা নহৰু আৰু বগা সৰিয়হৰ পেষ্টখিনি দিম। আৰু এইখিনি ভাজি ল'ম। এইখিনি কেঁচা গন্ধটো নোযোৱালৈকে ভাজি ল'ম। এতিয়া মই ইয়াতে এড কৰিম নিমখ আৰু হালধি। হালধিটো অলপমান দিম আৰু নিমখটো অলপমান দিম সোৱাদ অনুসাৰে। আৰু এতিয়া দিম মই ইয়াতে জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, ৰেড চিলি পাউডাৰ আৰু চিকেন মছলা লৰাই দিম। আৰু এতিয়া ইয়াতে মই অলপমান পানী এড কৰিম, যাতে মছলাখিনি ভালদৰে সিজি ভজা হৈ যায়। এতিয়া মই ইয়াতে অলপ সময়ৰ কাৰণে ঢাকনি দি থ'ম, যাতে মছলাখিনি সিজি ভালদৰে ভজা হৈ যায়। এতিয়া ঢাকনিখন গুচাই দিম। আৰু ঢাকনিখন মই 1 মিনিট টাইম ঢাকি থৈ দিছিলোঁ আৰু মাজে মাজে লৰাই আছোঁ, নহ'লে তলিত লাগি যাব পাৰে। সেইবাবে মাজে মাজে লৰাই আছোঁ গুচাই গুচাই। আৰু গেছটো কম কৰি থৈছোঁ। এতিয়া মোৰ মছলাখিনি ভালদৰে ভজা খাইছে। এতিয়া মই ইয়াতে অলপমান পানী দিম। পানী দি পেলাই অলপমান উতলিব দিম। পানী দিলোঁ মই ইয়াতে। এতিয়া ঢাকনিখন দি এবাৰ উতলিব দিম। তাৰপিছত মই ইয়াত পটলকেইটা দি দিম। মাজে মাজে লৰাইও থাকিম। এতিয়া মই ঢাকনিখন দি দিলোঁ। এতিয়া মই ঢাকনিখন গুচাই দিলোঁ। এতিয়া মই ইয়াত দি দিম পটলকেইটা। আৰু পটলকেইটা দিয়াৰ পিছত 1 মিনিটমান টাইম ৰাখি তাৰপিছত মই গেছটো নুমাই থৈ দিম। লৰাই দিম। এতিয়া এইখিনি মোৰ হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিম আৰু প্লেটিং কৰিম। মোৰ প্লেটিং হৈ গ'ল। এতিয়া মই
এইখিনি দি গাৰ্নিছ কৰি দিম এনেকৈ। কেনেকুৱা লাগিছে ৰেচিপিটো ট্ৰাই কৰি চাব পাৰে, বহুত টেষ্টি হয় কিন্তু। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে লাইক